নমস্কাৰ। আজি উৰুকা, সেয়েহে আজি আমাৰ সমগ্ৰ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা মাঘ বিহুৰ তথা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকৰ বাবে লৈ আনিছোঁ আমাৰ গাঁৱত প্ৰতি বছৰে আমি ভোগালী বিহু উৰুকা দিনা আমি এই যি মাছ ধৰা এটা পৰম্পৰা বুলি আমি ক'ব পাৰোঁ। আমিতো প্ৰতি বছৰে তেনেদৰে আমাৰ মাছ ধৰাসকলে আমাৰ গাঁৱৰে হয় এই কালৰ সকলো, তেওঁলোকে বিশেষ ঠাণ্ডা নেওচি এনেধৰণে সেই ঠাণ্ডাত পানীত নামি তেওঁলোকে আমাৰ মাঘ বিহু উদযাপন কৰিবৰ বাবে তেওঁলোকে মাছৰ এনেধৰণে যোগাৰ কৰি দিয়ে। চ' এইটো হ'ল আমাৰ গাঁৱৰ ৰাইজৰ পুখুৰী, যিটো আমি আহোমৰ পুখুৰী বুলি কওঁ। আজি বিশেষ ঠাণ্ডাই তেওঁলোকে সেই ঠাণ্ডাকো নেওচি ৰাতিপুৱাই আহি এয়া আপোনাৰ মাছ ধৰাৰ কাৰণে লাগিছে। তো সেয়েহে আপোনালোকে এই মনোৰম দৃশ্য মাছ ধৰাৰ মাঘ বিহু উৰুকাৰ আপোনালোকে অলপ উপভোগ কৰক। তাৰ বাবে ভিডিঅ'টো লৈ আহিছোঁ, চাই যাওকচোন পাছলৈ কি হয়। এতিয়া সময় আহি গৈছে মাছ ধৰাৰ। তেওঁলোকে বহুত কষ্ট কৰি জালখন পাৰলৈ চপাই আনিলে। এতিয়া যিহেতু জালখন বহুত দীঘল, এবাৰতেতো গোটেইখিনি মাছ ধৰিব নোৱাৰে বাৰু, লগতে বোলে এই 1 কেজি 2 কেজিটো মাছ নহয়, আৰু এটা মাছেই 2.5 কেজি হয়তো হ'ব। চ' এটা চুক দি মানে তেওঁলোকে চপাই নি সেইবোৰে মাছবোৰ ধৰি আছে। এইটো প্ৰথমতে তেওঁলোকে ধৰিছে, বাকীখিনি চাওঁ, চাই যাওকচোন। Sonda क्या होता है? Sonda क्या होता? Sonda वैसे तो सभी मन पढ़ू ना खाओ क्या?
এইফালে আমাৰ জাইনা ককাইটিয়ে আমাৰ তাৰ জালৰ পৰা মাছবোৰ আনি আমাৰ এই মাছৰ চেম্বাৰত বগৰাই দিছেহি। ইতিমধ্যে বাঘবোৰ দেখিলে এতিয়া আমি পেলাইছে চাই যাওকচোন।